Hey guys, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি গৈ আছোঁ মাছ মাৰিব কোদাল দাও আৰু টিপ লৈছোঁ আৰু তাতে আমি মিচিং লগাই মাছ মাৰিম আৰু গৈ আছোঁ ভিডিঅ'টো অলপ জোৰদাৰ হ'ব চাই থাকিব শেষলৈকে তো লেটছ গো তো ইফালে দেখা পাইছে আমি মিচিংটো আনি থৈ দিছোঁ ইয়াতে এক চাইডক আৰু এইটো মিচিঙৰ সহায়তে আমি মাছ মাৰিম তো মিচিংটো তাতে লৈ যাম অলপ পিছত আগতে আমি বস্তু পাতিখিনি যোগাৰ কৰি লওঁ আৰু মিচিংটো ইয়াতে ঠাই এতিয়া অলপ পিছত তাতে লৈ যাই আছোঁ মিচিংটো তো ইফালে আলি বন্ধা কাম বাকী আছে আমাৰ আলি বন্ধা কামখিনি কৰি ল'ম এয়া এনেকৈ বান্ধি আছোঁ আলিবিলাক তো আলিবিলাক নাবান্ধিলেতো নহ'ব না তো গতিকে আলিখিনি বান্ধি আছোঁ এনেকৈ তো আলি বন্ধা হোৱাৰ পিছতে আমি মিচিংটো লৈ আহিম ইয়াতে তো ইয়াতে আৰু কিবা বস্তুৰ দৰকাৰ হ'ল মই বাঁহ আৰু বাল্টিং লৈ আহিলোঁ বাল্টিঙত মাছটো ল'ব লাগিব তো মাছ ল'বৰ কাৰণে বাঁহ আৰু বাল্টিং লৈ আহিলোঁ এনেকৈ আৰু এইফালে পানী চাওক কিমানবিলাক পানী আহিছে আৰু তাৰপিছত আহি পাল মেচিন এয়া মেচিনটো পূৰা ৰেডি কৰি আছোঁ বান্ধি চান্ধি যাতে পানী চানী লিক নকৰে আৰু ইয়াৰ পিছত মেচিনটো বান্ধা হোৱাৰ পিছত মেচিনটোত তেল সোমাই ষ্টাৰ্ট কৰি দিম তাৰপিছতে আমি মাছ মাৰিম তো মেচিন বান্ধা চান্ধা ৰেডি এইবাৰ মেচিনত তেল সোমাই দিম আৰু এয়া তেল সোমাই দি আছোঁ গোয়ালের বাচ্চা তেল ঢালা হয়ে গেলে এবার খালি স্টার্ট হবো মিশিং টিশিং রেডি হয়ে গেল আমার এইবার খালি পানি উলাবা লাগে মিশিং দি পরাই তো তেল সেল ভৰাই পুরা রেডি মিশিং এতিয়া পানী সোমাব লাগে মিশিঙত আৰু স্টার্ট কৰিব লাগে তো কৰি আছোঁ ষ্টাৰ্ট আৰু পোক মাছ আনি তো ষ্টাৰ্ট হৈছে কিন্তু পানী ওলোৱা নাই পানী ওলাব অলপ চাই আছোঁ কি হৈছে হয়তো হাৱা লৈছে তাৰ কাৰণে পানী ওলোৱা নাই তো পানী ওলাব অলপ পিছত তো ষ্টাৰ্ট কৰি আছোঁ তো ফাইনেলি বহুত টাইম যুঁজি মিচিংটো হৈ গ'ল আৰু ষ্টাৰ্ট হোৱাৰ পিছতে ওলাই আছে পানী তো এনেকৈ পানীখিনি ওলোৱাৰ পিছত যেতিয়া পানী শুকাই যাব তেতিয়া আমি মাছবিলাক ধৰিম তো চাই থাকক অলপ পিছতে আমি মাছ ধৰিম আমাৰ মিচিং ষ্টাৰ্ট হৈ গ'ল আমাৰ মিচিং ষ্টাৰ্ট হৈ গ'ল আৰু প্ৰায় 3 ঘণ্টামান এনেকৈ মিচিং চলি থাকিল আৰু চলি থকাৰ পিছত পানী এতিয়া বেছি নাই অলপ আছে আৰু এইখিনি পানী শুকোৱাৰ পিছতে আমি মাছ ধৰিব পাৰিম এতিয়া মাছ দেখা পাই আছোঁ আৰু আমি এতিয়া মাছ ধৰিমেই আৰু তো মাছ ওলাই আছে আপোনালোকে চাই থাকক ডাঙৰ ডাঙৰ মাছবিলাক দেখা পাব তো দেখা পাইছে মাছ পানী শেষ নোহোৱাৰ আগতে আমি মাছ পাই গ'লোঁ আৰু এয়া শিঙি মাছৰে যাত্ৰা হৈ গ'ল আৰু কুচিয়া ওলাব অল্প পাছত ফৈজুল ভাই ঠিক আছে পুরো দাও দিয়ে কাটি কাটি উলাবে লাগছে শিঙি মাছ পানি বেশি নাই আরো আমার অলপ পিছতে মাছ ধরা কার্যসূচি আরম্ভ হব এই ওলাইছে মাগুর এই দূরে গেল ওলাইছে শোল আরো বহুত গিলা শোল আছে আমি ধরিম এক খালের পরে একটা একটা করে সব ধরিম একটাও না সারবে দেখো 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 শোলটা দেখো ভালো করে এ গেল ধর ধর ধর
এতে হেৰা হেৰা এতে এই খেলাইছে ক'ত একজোড়া আছে তে আৰু এইফালে দলবিলাক চাফা কৰাৰ পিছত চাব কিমানবিলাক মাছ আছে দলৰ তলত সোমাই আছে তো আমাৰ ভাষাত এইবিলাকক আমি দল বুলি কওঁ আপোনালোকে কি কয় কমেণ্ট বক্সত জনাবচোন আৰু চাই থাকক কিমানবিলাক ডাঙৰ ডাঙৰ মাছ ওলাব এইবাৰ Sorry. Good game. তো এনেকৈ আজি বহুত মাছ ধৰিলোঁ আৰু এতিয়া ধৰা শেষে হ'ল প্ৰায় আৰু অলপ কেইটা আছে এইকেইটা ধৰাৰ পিছতে আমি মাছখিনি এক জাগাত কৰি গোটেইখিনি ভাগাই চিগাই লৈ এনেকৈ পূৰা বাছি বাছি ভাগাই চিগাই লৈ আমি ঘৰলৈ যাম আৰু মাছেৰে ভাত খাম আজিলৈ ইমানে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই